আমি বিটিআৰৰ যিটো স্কিল এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্ট আছে ইয়াৰ উদ্যোগত আজি আমি বিশেষভাৱে ছাত্ৰ ছাত্ৰী তথা আমাৰ যিবোৰ যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে আমি এটা কেৰিয়াৰ সজাগতা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ উদ্দেশ্য আমাৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে ভৱিষ্যতে তেওঁলোকে ধৰক কেনেধৰণৰ পাঠ্যক্ৰম ল'ব, কেনেধৰণৰ মহাবিদ্যালয়ত যাব বা কাৰিকৰী দিশত হওক তেওঁলোকৰ যে তথ্যবোৰ থাকে সঠিক তথ্য তেওঁলোকক আমি যে দিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিছোঁ। আৰু এইটো আমাৰ যিটো উদ্দেশ্য আমি জানে যে এটা চিড মিছন স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট মিছন এটা আছে। আমাৰ উদ্দেশ্য যে আমাৰ যুৱক যুৱতীসকলক কিছুমানে চৰকাৰী চাকৰি কৰিব, কিন্তু আমি জানো যে সকলোৱে চৰকাৰী চাকৰি পাবলৈ সক্ষম নহ'ব। তেওঁলোকক এতিয়াৰ পৰা আমি কেনেধৰণে এটা সাহস যোগাব পাৰোঁ, পৰিকল্পনা কৰাত কি ধৰণে আমি তথ্য দিব পাৰোঁ তাত আমি চেষ্টা কৰিছোঁ। আমি খুব সুখী যে আমি আজি গড়েশ্বৰ অঞ্চলৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহিছে। আমি আশা কৰোঁ এই কাৰ্যৰ জৰিয়তে তেওঁলোকে বিভিন্ন তথ্য আহৰণ কৰিব আৰু নিজৰ ভৱিষ্যত খুব ভালদৰে গঢ়াত এটা সহায়ক হ'ব। কিয় নিশিকো? নোৱাৰা নহয়, আমি নিশিকো মন নাই, কিয় শিকিম? আৰু বেছিভাগে আমাক কয় যে ছাৰ মইতো আছামিজ মিডিয়ামত পঢ়া, মইতো বড়ো মিডিয়ামত পঢ়া, ইংলিছটো ক'লে ভয় খাওঁ, হিন্দী ক'ব পৰা আপুনি ভাল, কেনেকৈ? নাই হিন্দী শিকিলোঁ। আৰু ইংলিছ শিকিব ক'লে মানা কৰিছে। এণ্ড ইটছ প্ৰুভ, তুমি যদি মোৰ লগত হিন্দীত কথা ক'ব পাৰা মিনছ ইউ আৰ ইকুৱেলি কেপেবল অফ লাৰ্নিং ইংলিছ। কেৱল অলপমান চেষ্টা কৰিব লাগিব। ক্লাছৰুমত যদি মই অলপ এক্টিভ থাকোঁ, অলপ ইণ্টাৰেষ্ট থাকে, যেনেকৈ ফিল্ডত আমি গৈ ভাল পাওঁ, ফূৰ্তি কৰোঁ, চিনেমা চালে ফূৰ্তি থাকোঁ, পঢ়াটো ফান হ'ব পাৰে। একাডেমিক্স কেন বি ফান। অলপমান নিজে ট্ৰেইনিং কৰিব লাগিব, ঠিক আছে? আৰু সেইখিনি কথা আমি ধুনীয়াকৈ পাতিম। এতিয়া বুজি পালানে? চ' নেক্সট টাইম এইটো মোক কোনো ক'ব নালাগে যে ছাৰ মইতো বহুত ট্ৰাই কৰি পৰা নাই। ইট ইজ অল এবাউট আৱাৰ নিজৰ ইচ্ছাৰ কথা, হয় নাই? নিজে যদি মই ভাবোঁ মই শিকিম, কোনো মানুহে তোমাক ৰখাই থ'ব নোৱাৰে শিকাৰ পৰা। আৰু যদি মই কওঁ যে মই নিশিকোঁ, যিমান বেষ্ট অফ দ্য বেষ্ট কলেজত এডমিশ্যন ল'লেও শিকিব নোৱাৰিম। চ' আমি এইখিনি কথাই খুব ধুনীয়াকৈ পাতিম, অলপমান ভালদৰে মন দি শুনিলেই হ'ল। হ'ব নহ'ব? হ'ব নহ'ব? আৰু যিসকলে মোৰ কথা ভালদৰে শুনিব, उन लोगों को क्या मिलेगा? जल्दी जल्दी जॉब मिलेगा। और जी नुने ই কালি থাকিব লাগিব, কান্দি কান্দি সদায় এপ্লাই কৰি থাকিব লাগিব যিমান জব আছে, ঠিক আছে? মই কথাখিনি আৰু কম কি তাৰ আগতে আমাৰ যিহেতু আমাৰ স্থানীয় আমাৰ MCLA ডাঙৰে আহি পাইছে, মই তেখেতক আমি ইন্ট্ৰডাকশ্যন প্লাছ তেখেতৰ আমাৰ ষ্টুডেণ্টছখিনিৰ কাৰণে অলপমান কথা ক'ব। চ' মই পৰৱৰ্তী সময়ৰ কাৰণে আমাৰ MC ডাঙৰীয়া ৰিকুৱেষ্ট কৰিছোঁ। पिक्चर कभी खत्म नहीं हुआ।